Hello everyone. So class 10 or যেটো গণিত সেন্স হৈছে সেই সেন্স হোৱা গণিতৰ আমি কি কৰিম আজি আমি সেকেন্ড চ্যাপ্টাৰ যেটো বহুপদ আছে এই বহুপদটো আমি ডিসকাস কৰিম ইন্ট্ৰোডাকশন উইথ এক্সারসাইজ 1.2.1 এটো আমি শিকিম এতিয়া এইটো চ্যাপ্টাৰৰ নাম আমাৰ কি আছে পলিনোমিয়ালস পলি মানে একচুয়ালি কি হ'ব আমাৰ many আৰু নোমিয়ালস মানে টার্মস TURMS terms many মানে এটাতকৈ বেছি terms মানে পদ মানে many মানে বহুত terms মানে আমাৰ কি পদ মানে বহু পদ চ্যাপ্টাৰটোৰ নাম হল আমাৰ বহু পদ সাপোজ আমি এটা কিবা এটা एग्जांपल লৈছো 2x স্কয়ার এই 2x টোক আমি কি বুলি কম চলক বুলি কম চলক ওকে আৰু এই যেটো আছে x ৰ ওপৰত যেটো আমাৰ আছে এটোক আমি ঘাত বুলি কম ওকে ঘাত বুলি কও বা মাত্রা বুলি কও আৰু এটা ইংলিশত কি আছে পাৱাৰ বুলি কও ওকে আৰু x ৰ লগত যেটো থাকে এটো আমাৰ কি কম সহগ বুলি কম সহগ ওকে এতিয়া এই চলকবোৰ কি হ'ব পাৰে a b c d লেটাৰৰ যি কোনো আখৰ হ'ব পাৰে সাপোজ a b c x y z m n L in যি কোনো ABCD alphabetor যি কোনো আখৰ হ'ব পাৰে সো এই গুটেখিনি মিলি আমাৰ 2x স্কয়ার সো 2x স্কয়ার এই গুটেখিনি মিলি এটা পদ হৈছে সো এটো এটা পদ এটো কি এটা পদ যদি আমাৰ 2x স্কয়ার + 1 হল হয় তেতিয়া আমাৰ এটো এটা পদ মানে এটো দ্বিপদ বুলি কম সো এটো হল অলপমান বহুপদৰ ইন্ট্ৰোডাকশন যেটো আমাৰ x থাকে এটো আমাক চলক বুলি কয় x ৰ ওপৰত যেটো আছে এটো ঘাত মাত্ৰা বা পাৱাৰ বুলি কব আৰু x ৰ লগত যেটো আছে এটো আমাৰ সহগ বুলি কব এখিনি আমাৰ ইন্ট্ৰোডাকশন ওকে যেটো বহুপদ আছে বহুপদক আমি px দি ৰিপ্ৰেজেন্ট কৰো মানে বুজোৱা হয় ওকে এতিয়া প্ৰথমে চাও আমাৰ ফাৰ্স্ট টপিকটো আমাৰ কি আছে ওকে ফার্স্ট টপিকটো মানে কি যদি আমাৰ x ৰ ঘাতটো থাকে এটো দ্বিঘাত বুলি কব দ্বিঘাত বুলি কব আৰু x ৰ ঘাত যদি 3 আছে তেতিয়া হলে আমাৰ ত্ৰিঘাত বুলি কম ওকে আৰু x ৰ পাৱাৰ যদি 1 আছে তেলে তো ৰৈখিক বুলি কম ৰৈখিক ওকে এটো এটা পদ সো আমাৰ কি থাকিব পাৰে x টু দি পাৱাৰ 1 + 1 এটো হল ৰৈখিক x স্কয়ার + 1 এটো হল দ্বিঘাত বহুপদ আৰু যদি x³ + x + 1 মানে এটো ত্ৰিঘাত বহুপদ হৈ আছে ত্ৰিঘাত বহুপদ সো বহুপদৰ শ্ৰেণী বিভাজন আমি এনেকি কৰিব যদি ঘাতটো আমাৰ 1 হয় তেতিয়া আমাৰ ৰৈখিক হৈ যাব যদি 2 হয় দ্বিঘাত হৈ যাব আৰু 3 হলে ত্ৰিঘাত হৈ যাব সো এনেকুৱা এতিয়া প্ৰথম যেটো আছে আমাৰ এই কি কৈছে বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ একচুয়ালি বহুপদ এই শূন্য মানে একচুয়ালি কি এই শূন্য মানে এটোৱে বুজায় x ৰ মান বা কি কব বা সমাদা x ৰ মান সমাধান বা x অক্ষত কটা বিন্দুৰ স্থানাঙ্ক ওকে বা আৰু এটা কিব শূন্য বুলি কব এটাৰো শূন্য এই শূন্য মানে একচুয়ালি শূন্য নহয় এইটো হল আমাৰ কি x ৰ মান বা x ৰ সমাদা বা x অক্ষত কটা বিন্দুৰ স্থানাঙ্ক x অক্ষত ওকে এতিয়া আমি এই জ্যামিতিক অৰ্থ এটোৱে বুজাইছে যে যিকোনো এটা ৰেখাই যদি সাপোজ আমি ক্লাস 9 ত পাই হেছো এনেকে এটো আমাৰ x ড্যাশ x y ড্যাশ তে এটা ৰেখাই মানে এনেকুৱা কৈ কাটিছে মানে এই ৰেখাডাল চাব লাগিব x অক্ষত এটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তিনিটা বিন্দুত কাটিছে তাৰ মানে x ৰ মান আমি টোটাল আমি কেইটা পাম তিনিটা পাম ওকে কিয় তিনিটা পাম x অক্ষত আমাৰ তিনি জায়গাত কাটিছে যদি তিনিটা জায়গাত কাটি যদি আমাৰ দুটা জায়গাত কাটিলে হয়
তেতিয়া আমি xৰ মান আমি দুটা পালো হয় ওকে এই কাৰণে xৰ মান 3টা পাম কাৰণে তেতিয়া বহুপদটো কি ঘাত বহুপদ টাইপ হৈ যাব x³ প্লাস সামথিং হৈ যাব xৰ মান আমি কেইটা পাইছো দুটা পাইছো সেই কাৰণে x² এনেকুৱা টাইপ হ'ব x² মানে xৰ মান আমি দুটা পাম x³ মানে xৰ মান আমি 3টা পাম স্কয়ার হলে x অক্ষত দুটা বিন্দুত কাটিব আৰু কিউব হলে x অক্ষত 3টা বিন্দুত কাটিব ওকে এতিয়া নেক্সট আমি চাও এতিয়া আমি ডাইৰেক্ট কি ক'ব পাৰি আৰু এটা এই মোস্ট প্ৰবাবিলিটি এটো চোৱা যদি আমি এটো বহুপদ চেপ্টাৰটো শিকিব যাও a x² প্লাস b x প্লাস c এটো হল একচুয়ালি xৰ ঘাত আমাৰ কি আছে এই 2 আছে 2 থকাৰ লগে লগে d 2 মানে কি 2 মানে d বুজায় ওকে 2 মানে d xৰ ওপৰত আছে মানে ঘাত এটো দ্বিঘাত সো এটো দ্বিঘাত very very important দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ ওকে সাধাৰণ ৰূপ কোনটো ax² bx plus c যত a not equal to 0 হ'ব লাগিব এটা কন্ডিশন a not equal to 0 মানে কি a greater than 0 হ'ব পাৰে কমা a less than 0 হ'ব পাৰে এই তিনিটা কন্ডিশনৰ কাৰণে এইটো এটা আমাৰ দ্বিঘাত বহুপদ এতিয়া চোৱা xৰ মান আমাৰ আমি যদি চাও xৰ পাৱাৰ আমাৰ কি আছে 2 আছে সো xৰ পাৱাৰ 2 আছে মানে xৰ দুটা মান পাম দুটা সমাধান পাম ওকে xৰ মান দুটা সমাধান মানে কি x মানে x অক্ষত দুটা বিন্দুত কাটিব এইটো এটা সমীকৰণ সাধাৰণ এই দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ ইয়াতে আমি xৰ মান আমি দুটা পাম মানে x অক্ষত দুটা বিন্দুত কাটিব মানে xৰ দুটা মান পাম বা x দুটা আমি শূন্য পাম ওকে এতিয়া যদি আমাৰ ইয়াতে মই দুটা কন্ডিশন কৈছো এটা হল a greater than 0 হোৱাৰ লগে লগে আমাৰ এনেকুৱা উল্টা ইউ টাইপ হ'ব আৰু a less than 0 হলে আমাৰ গ্ৰাফটো লেক্সটো এনেকুৱা হ'ব সো এই দুটা ইম্পৰ্টেন্ট বস্তু ওকে তাৰ পিছত এতিয়া আমি চাম যদি এডাল গ্ৰাফ মই ড্ৰ কৰিছো এই গ্ৰাফডাল কেইটা কাটিছে x অক্ষত আমাৰ কেইটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে মানে সমাধা কেইটা পাম দুটা পাম ওকে সো এনেকে আমি কি কৰিম এটো সাধাৰণ ৰূপটো আছিল এটো মই দি দিছো a not equal to 0 a greater than 0 হলে এই ইউ আকৃতি আৰু a less than 0 হলে এই এতিয়া আমাৰ দুটা কন্ডিশন আছিল দুটা কন্ডিশনৰ কাৰণে এটা উপৰমুৱা হ'ব এটা আমাৰ তলমুৱা হ'ব এটা greater than 0 আৰু এটা less than 0 হেতুক আমাৰ কি কয় উদিবৃত্ত বুলি কোৱা হয় ওকে নেক্সট আমি এতিয়া আমি ডাইৰেক্টলি চাম এই গ্ৰাফৰ পৰা আমি শূন্য কেইটা পাম দুটা বিন্দুত কাটিছে x অক্ষত সো দুটা শূন্য পাম ইয়াতেও কেইটা কাটিছে দুটাত কাটিছে দুটা শূন্য পাম এতিয়া চোৱা x অক্ষত আমাৰ কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে এটা শূন্য পাম সো এটা আমাৰ কি কৰিছে এটা বিন্দুত কাটিছে এটা শূন্য পাম ওকে এতিয়া চোৱা এই গ্ৰাফডাল আমাৰ x অক্ষত এটা বিন্দুটো কাটা নাই সো ইয়াতে আমি xৰ মান নাপাম সো ইয়াতে আমি কি কৰিম xৰ মান নাপাম ওকে xৰ কোনো মান নাই এতিয়া আমি যদি চাও ডাইৰেক্ট এতিয়া আমি কি কৰিম এক্সাৰসাইজত গুছি যাম এতিয়া অনুশীলনী 2.1 ত আমাৰ কি কৈছে প্ৰথম কোৱেশ্চনটোত এই কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px লেখবোৰৰ তলত দিয়া 2.10 দিয়া আছে প্ৰতিটোৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা মানে কি x ৰ কেইটা মান পাম হেতু আমাক লাগে শূন্যৰ সংখ্যা মানে x ৰ কেইটা মান পাম এতিয়া x ৰ কেইটা মান আমি কৰ পৰা নিৰ্ভৰ কৰিম এতিয়া আমাৰ সলিউশনত ডাইৰেক্ট আমি কি কৰিম সলিউশন মানে এই লেখডাল x অক্ষত এটা বিন্দুত কাটা না সো শূন্যৰ সংখ্যা এই প্ৰথমটোত হ'ব এই ৰোমান 1 শূন্যৰ সংখ্যা কিমানটা হ'ব শূন্যৰ সংখ্যা 0টা হ'ব কিয় x অক্ষত এটা বিন্দুত কাটা নাই নেক্সট আমি যদি আমি লক্ষ্য কৰো এই গ্ৰাফডাল x অক্ষত কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে
সো এইটোৰ আমাৰ শূন্যৰ সংখ্যা কেইটা হ'ব শূন্যৰ সংখ্যা কেইটা পাম এটা পাম এতিয়া নেক্সট আমি চাও এই গ্ৰাফডাল x অক্ষত কেইটা বিন্দুত কাটিছে আমি যদি লক্ষ্য কৰো এটা দুটা তিনিটা বিন্দুত কাটিছে সো শূন্যৰ সংখ্যা আমাৰ কিমান হ'ব শূন্যৰ সংখ্যা মানে x ৰ মান শূন্যৰ সংখ্যা ইজ ইকুৱেল টু তিনিটা পাম কিয়নো x অক্ষত তিনিটা বিন্দুত কাটিছে এতিয়া নেক্সট আমি চাও এই গ্ৰাফডাল আমাৰ কি কৰিছে x অক্ষত আমাৰ দুটা বিন্দুত কাটিছে সো শূন্যৰ সংখ্যা এটা দুটা নেক্সট আমি কি কৰিম এইটো গ্ৰাফডাল x অক্ষত কেইটা বিন্দুত কাটিছে x অক্ষত এটা দুটা তিনিটা চাৰিটা এতিকে তুমি লিখিবা শূন্যৰ সংখ্যা চাৰিটা নেক্সট আমি চাও এই গ্ৰাফডাল কেইটা বিন্দুত কাটিছে আমি যদি চাও এইটো কেইটাত কাটিছে ও এটা দুটা তিনিটা সো এতে তিনিটা শূন্য আছে ইয়াতে আমাৰ চাৰিটা শূন্য আছে ইয়াতে আমাৰ দুটা শূন্য আছে এইটো হল 2.1 এক্সাৰসাইজ পিছত আমি এটা বহুপদৰ শূন্য আৰু সহগৰ মাজত সম্পৰ্ক আমি উলাম হেতু কৰ পৰা উলাম ax² bx + c এইটো সাধাৰণ দ্বিঘাত বহুপদ ৰূপৰ পৰা আমি উলাম আজিলৈকে এখিনি